ককৰ'চ জনতা পাৰ্টি দেশ বিৰোধী পাকিস্তানী আৰবান নক্সাল আমি আমাৰ গাঁৱত ককৰ'চ জনতা পাৰ্টি নিবিচাৰো শিল দলিয়াই খেদি খেদি গাঁৱৰ পৰা উলিয়ালে সিজেপি কৰ্মীক ৰাইজে খেদিলে সিজেপিৰ সহ প্ৰতিষ্ঠাপক আশুতোষ ৰাংকাক বছৰ বছৰ ধৰি এটা গুহালিৰ পৰা চলাই থকা এখন চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈছিল ককৰ'চ জনতা পাৰ্টিৰ এটা দল বিদ্যালয়খন আছিল জয়পুৰৰ বাগৰু বিধানসভা সমষ্টিৰ ৰামপুৰা কানৱাৰপুৰা গাঁৱত কিন্তু গাঁৱত প্ৰৱেশ কৰাৰ সময়তে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় সিজেপি দলৰ লগতে সহ প্ৰতিষ্ঠাপক আশুতোষ ৰাংকা আদবততে একাংশ লোকে আৰম্ভ কৰে শ্লোগান গালিগালাজ কেৱল তাতেই ক্ষান্ত নাথাকি শিল দলিয়াই মৰিয়াই ভাঙে গাড়ী ঘটনাক কেন্দ্ৰ কৰি ৰাজস্থান বিধানসভাতো বাক বিতণ্ডা বিজেপি কংগ্ৰেছৰ সিজেপিৰ অভিযোগ একাংশত বাহিৰৰ পৰা মানুহ পঠিয়াই হিংসামূলক কাৰ্যত উচতনি দিছিল আশুতোষ ৰাংকাৰ মতে বিদ্যালয়খন পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ কৰিছিল গাঁওবাসীয়ে ককৰ'চ জনতা পাৰ্টিৰ কৰ্মীৰ বিৰুদ্ধে ঘটা এই হিংসাত্মক ঘটনাই সৃষ্টি কৰিছে তুমুল বিতৰ্কৰ ইতিমধ্যে ৰাজস্থানৰ ৰাজনীতিটো চৰ্চালৈ অহা সিজেপিৰ ঘটনাৰ জৰিয়তে দুভাগত বিভক্ত হৈছে জনতা বিধানসভাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ মতে এই কাণ্ডৰ বাবে সম্পূৰ্ণ দুখ বিজেপিৰ ৰাজস্থানৰ গৃহমন্ত্ৰীৰ অভিযোগ সিজেপিৰ আঁৰত থাকি কংগ্ৰেছে সৃষ্টি কৰিছে অশান্তিৰ অভিযোগ প্ৰতি অভিযোগ অব্যাহত সমগ্ৰ দেশত ইতিমধ্যে চৰকাৰ বিৰোধী প্ৰতিবাদৰ জৰিয়তে চৰ্চালৈ অহা ককৰ'চ জনতা পাৰ্টিৰ সমৰ্থক নহয় সকলো দেশবাসী তাৰ এই উদাহৰণ জয়পুৰৰ এই ঘটনা নিউজ ডেস্ক AssamdotCom